আজি ৰেডি থাকিবি নহয়, গধূলিকৈ ওলাই যাম। অঁ মইতো ৰেডি আছোৱেই, যোৱাহে কথা আৰু এতিয়া। ক'ত যাবি ক না? ঐ আমি মুনিকো লগত লৈ যোৱা ভাল হ'ব নেকি? নিনিব লাগিলে তাই যে বেয়া পাব, পাছত যদি বেলেগৰ তাই গম পায়। হ'ব বৰ সেইজনীক লগ ধৰিব নালাগে, বৰ পঢ়া শুনা বেছি লেকচাৰ মাৰি থাকিব উস্তাদিজনী চালা। তই যাব মন নাই যদি নগ'লে হৈ গ'ল, আমি দুজনী কৈ আহিমগৈ। আৰে সেনেকুৱা কথা নহয় অ', পাছত যদি তাইতো আমাৰ লগতে থাকে ন, আমি চাৰিজনী থাকোঁ। এতিয়া তাই মানে হয় বাৰু পঢ়াত অকণ বেছি উস্তাদি দেখায়, হ'লেও যদি এতিয়া নিনিও পিছত যদি তাই বেয়া পায়, আমাকজনীক যদি কিবা বেয়া পায় নেমাতে পিছত কি হ'ব কচোন? অঁ ৰে পৰীক্ষাটো তাই মোৰ আগতে বহে, মোক যে নেদেখালে কি হ'ব? এই তহঁতিকেইজনী অলপ বেছিয়ে চিন্তা কৰা, আমি যাম আৰু ফুৰিম আৰু আহিম, সেই বৰিং লেকচাৰবোৰ নুশুনিম ন, ভাল লাগিব। আজি ইমান দিনৰ মূৰত ফুৰিবলৈ যাম আমি, মজা লাগিব দেই। তহঁতিকেইজনী কিন্তু ওলাই অহা আগতে মোক ফোন কৰি ল'বি দেই, মই শুই থাকিব লাগিলে হ'ল আৰু, মায়ে মোক উঠাই নিদিব। তহঁতিকেইজনী অথনিৰ পৰা কি কথা পাতি আছ ইয়াত? ক্লাছ কৰিব নাযাওঁ নেকি? বাইদেউ আহিবই এতিয়া। দেখিলি আমি যেন নাজানোহে ক্লাছ হ'ব বুলি। এতিয়া ব'ল ক্লাছ কৰোঁগৈ। ইহঁতিকেইজনী আহিয়ে পোৱা নাই, অথনিৰ পৰা ৰখি আছোঁ মই অকলে। ঐ আহি গ'লি? আহিলোঁ। কেলৈ দেৰি হ'ল সেইটো সোধ আগত। আমাৰ এই মেম চাহাবজনী চুলিখিনি ফনিয়াই নহয়, ইমান ষ্টাইলৰ বাইদেউৰ। আৰে নহয় অঁ, সেই চুলিখিনিনো মোক কিমান দেৰি লাগে ফনিয়াওঁতে, শুই গৈছিলোঁ, তাৰপিছত সাৰেই পোৱা নাছিলোঁ। তই ফোন কৰোঁতেহে 3টা মিছ কল হৈ গ'ল, তাৰপিছত আৰু জল্দি ওলাই আহোঁতেনো দেৰি নহ'ব নেকি অলপমান? হ'ব একো নাই। এতিয়া ক খেলিবিনে এতিয়া কিবা খাব যাবি? কিবা এটা খাবলৈ যাওঁ নেকি? তোৰ অকল খোৱা কথাই কাৰণে দিনক দিনে মতি হৈ গৈ আছে। অলপমান বহোঁ, কথা পাতোঁ, খেলিম অলপমান, ভাল লাগিব। আৰু ইমান খেলি খাই বৈ দেৰি কৰিব নাই, খাবলৈ যাম, খেলিব যদি খেলিব যাম। মোৰ মায়ে এঘণ্টাৰ ভিতৰত আহিব কৈছে। ইমান টাইম লিমিটতো বয়ফ্ৰেণ্ড বনালে কি কৰিবি হা? এইটো কাৰণে যে বহিবলৈ জেগাই নাই, কি কৰিবি এতিয়া? নহ'লে মোক ওচৰতে বহিবি চুনু মনুজনী। হ'ব মই বহি বুদ্ধি কৰি মানে মই খাবলৈকে যাওঁ, তাৰপিছত আকৌ ঘৰ যাবই লাগিব। এতিয়া ওলাই অহা হ'লেই টাইম, টেক্সা মাৰোঁতে তোৰ যে নহ'ব আৰু। ব'ল খাবলৈকে যাওঁ। ভাল লাগিলে দেই আজি ইমান দিনৰ মূৰত। এতিয়া যাব হ'লেই, চা না ইমান জল্দি টাইমটো যায়গৈ। সেই ল'ৰাটো ইমান ধুনীয়া আছিলে ন, মোৰ আগত বহি আছিলে যে, মোলৈ ঘূৰি চাই আছিলে জান। হ'ব বৰ ল'ৰা চুই ব'ল এতিয়া যাওঁ। তই এফালে যাবি নহয় চিনু, আমি কেইজনী যাওঁগৈ ব'ল। ঐ মণি, এইকেইজনী তোৰ লগৰ ছোৱালী নহয় জানো? মা জুলিহঁত আকৌ। তহঁতি গোটেই তিনিজনী একেলগে যে, ক'ত আহিছিলি? আমি এইফালে কাম এটাত আহিছিলোঁ আকৌ, পটককৈ লগ পাই গ'লোঁ গোটেই তিনিজনীয়ে। তাৰপিছত তইনো ক'ত যাৱ? মই মাৰ লগত কিতাপ এখন কিনিব আহিছিলোঁ, এতিয়া ঘৰ গৈ আছোঁ। আণ্টি ভালনে আপোনাৰ? ভালেই দিয়া। তোমালোকে এইফালে বজাৰ কৰিব আহিছিলা নেকি? বেছি ঘূৰি ফুৰি নুফুৰিবা আকৌ, দিনকাল বেয়া, যোৱা ঘৰলৈ যোৱাকৈ, আমিও যাওঁ। আণ্টি হ'ব, আমি যাওঁৱেই, এতিয়া ওলাইছে যাবলৈ। ঠিক আছে দিয়া, আমি যাওঁ দেই। দেখিলে নাই এনি টাইম পঢ়াৰ কথাই। হ'ব দে, তাই চাগে আমাক বেয়াই পালে জানো, গম পালেই নেকি? হ'ব দে, মোৰ ইমান ভাবি থাকিব সময় নাই, ঘৰলৈ যাওঁ। বাই। এনেই মুডটো বেয়া কৰিব মন নাই, দিনটো ইমান ভালকৈ গ'ল। হ'ব দে, তই লগতে খং কৰিব নালাগে। বাই। কালি স্কুল যাবি নহয়, কালিয়ে লগ পাম দে। বাই। ঠিক আছে, বাই।